এই মুহূৰ্তত উপস্থিত আছোঁ এজন আমাৰ বিদ্যা খুৰাৰ লগত সবিশেষ জানিবলৈ চেষ্টা কৰিম। খুৰাৰ যে ভাৰতীয় নাগৰিকপঞ্জীত NRCৰ লেগেচি ডাটাবিলাক আছে নে নাই সেইবিলাক আমি জানিবলৈ চেষ্টা কৰিম খুৰাৰ লগত। খুৰা, আপোনাৰ নাম কি আছিল? মোহাম্মদ হাকিমউদ্দিন। আপোনাৰ দেউতাৰ নাম? মুক্তাদ আলী। ফাইন ডিগ্রি পাম্প পোস্ট নেড়া মৌজা মন্দির থানা বাগবাড় জেলা বারপাটা। আপনার ইয়াতে যে ঘর বনাইছে তার আগতে কত আছিল? ডিগ্রি পাম্প কোন সমষ্টি? বাগবাড় শুন। আর একটু বললো এই মাদারগাঁও। ইয়াতে যে আপনাদের নিগাজিকে ঘর বনাইছে কইছেন? তারপর তাকে কথা বলতে মনে নেই। 2006 বছর আগে। হ্যাঁ, তারপর আগতে আপোনালোকৰ মাটি বাৰী আছিল তাতে? কিমান বিঘা মাটি আছে? 36 বিঘা। আপোনাৰ ভোটাৰ আছে নে নাই? ভোটাৰ আছে। ভোট দিয়া হৈছে? NRC ফৰ্মবিলাক জমা দিছিল নে? তাৰপিছত এই আপোনালোকৰ ডকুমেণ্টছখিনি চাওঁ, দেখাব পাৰে আপোনাৰ কাগজ পাতি। দেখা যায় কত নম্বর কত সব বুঝবেন। চাওক আমাৰ দৰ্শকবৃন্দ, যে এনেকৈয়ে ডকুমেণ্টছবিলাক সিহঁতে ভালকৈ ৰাখিব পৰা নাই। দৰিদ্ৰতাৰ কাৰণে সিহঁতে মাটি বাৰী ভাঙি যোৱাৰ পিছত এনেকৈ এখন বেগত সিহঁতৰ মূল্যৱান ডকুমেণ্টছখিনি সাঁচি থৈছে। এইখন হ'ল 1951 চনৰ NRC। এইটোত তেখেতৰ নাম আছে হাকিমউদ্দিন, ফাদাৰ নাম মুক্তেদ, ভিলেজ আছিলে দিগিৰপাৰ, আৰু থানা আছিল বৰপেটা, বাগবৰ, আৰু মৌজা আছিল মন্দিয়া। আৰু তেওঁৰ যেতিয়া 1951 চন, সেই 1951 চনত বছৰ আছিল 1 বছৰ। তেওঁৰ 1951 চনত তেওঁৰ 1 বছৰ বয়স আছিল। এইটো আকৌ ভালকৈ দেখাই দিছোঁ। আপোনাৰ ভোটাৰ আইডি আছে না? আৰু এইখন হ'ল 1997 চনৰ নিৰ্বাচনৰ লিষ্ট, ফলি কপি, ইয়াতেও নাম আছে। আৰু এইখন হৈছে ভাৰতীয় নিৰ্বাচন আয়োগৰ ভোটাৰ কাৰ্ড, নাম আছে হাকিমউদ্দিন, গাঁও দিগিৰপাম, থানা বাগবৰ, 45 নং বাগবৰ সমষ্টিৰ অন্তৰ্গত, বৰ্তমানৰ MLA শ্বেৰমান আলী। তো মই এই ভিডিঅ'ৰ জৰিয়তে মানে এই ভিডিঅ'খন এইকাৰণে ভাইৰেল কৰিব খুজিছোঁ যে তথাকথিত সংবাদ মাধ্যমে এখন ভুৱা অপপ্ৰচাৰ চলাইছে যে এইসকল মানুহ সন্দেহযুক্ত নাগৰিক বুলি ভুৱা প্ৰচাৰ চলাই সিহঁতক মানে নিৰ্যাতন কৰিছে। আৰু এই সন্দেহযুক্ত শব্দটোৰ কাৰণে সিহঁতে পদে পদে নিৰ্যাতন হ'ব লগা হৈছে। সেইকাৰণে আজি এইখন মানে ইহঁতৰ তথ্য ৰাজহুৱা কৰিলোঁ যে ইহঁতৰ সঁচাকৈ কাগজ পাতি আছে, NRC আছে, ইহঁতৰ নামতো মানে বহু বিঘা মাটি আছিল। সেই মাটিখিনি গৰাখহনীয়াৰ কবলত পৰি ইহঁতে মাটিখিনি হেৰুৱাইছে, যাৰ বাবে সিহঁতে সন্দেহযুক্ত নাগৰিকটো উপাধি লাভ কৰিছে। এতিয়া আমাৰ শ্ৰদ্ধাৰ অসমবাসীয়ে ভাবিব লাগে যে এইসকল কোনো বাংলাদেশৰ পৰা বাংলাদেশী নহয়, এইসকল অসমীয়া ভূমিপুত্ৰ। এইসকল একচুৱেলি গৰাখহনীয়াৰ যি তাণ্ডৱ, সেই তাণ্ডৱৰ কাৰণে সিহঁতে সেই গৰাখহনীয়াৰ কবলত পৰি নিজকে নিৰ্যাতিত নিষ্পীড়িত কৰি সিহঁতে এতিয়া সৰ্বহাৰা হৈ এই চৰকাৰী ভূমিত অবৈধ বেদখল কৰিছিল। সিহঁতে NRC, ইয়াতে তেখেতৰ নাম আছে, তেখেতৰ নাম হাকিমউদ্দিন, পিতা মুক্তেদ। আৰু তেওঁৰ যেতিয়া 1951 চনত তেওঁৰ বয়স আছিল 1 বছৰ। গতিকে আমি এই ভিডিঅ'খনৰ জৰিয়তে সামগ্ৰিকভাৱে সকলোকে আহ্বান জনাইছোঁ যে আপোনালোকে যাতে এইসকল সৰ্বহাৰা মানুহক সন্দেহযুক্ত নাগৰিক বুলি ভুৱা অপপ্ৰচাৰ চলাই যাতে নিৰ্যাতনৰ বলি নকৰে। এইসকল যে ভাৰতীয় বুলি সিহঁতক আপোনালোকে স্বীকৃতি দিয়ক।
ভুৱা অপপ্ৰচাৰ চলাব নালাগে। ভুৱা অপপ্ৰচাৰ চলাই ইহঁতক খুব পদে পদে নিৰ্যাতন চলাইছে আৰু যাতে আপোনালোকে নিৰ্যাতন নচলায় তাৰ কাৰণে সকীয়াই দিছোঁ আৰু এইখন আকৌ দেখাবলৈ যত্ন কৰিছোঁ।